কোনোবাই মোক সুধিছিল, "What type of man you like?" মই ক'লোঁ, "I like charming, loyal, lovable." না, কবিতাৰ ভাষাৰে কওঁ, শুনক। মাজনিশা মোক কান্দিবলৈ আপোনাৰ কান্ধখনৰ প্ৰয়োজন হ'ব, কাৰণ মই সাজি লোৱা মোৰ পৃথিৱীখনত প্ৰায়ে ধুমুহা আহে। বুজালে কথাবোৰ বুজোঁ, শিকালে শিকোঁ। কেতিয়াবা বুজাব নোৱাৰিলে মোক বুজি চাবচোন। মই মুক্ত বিহংগ, উৰি ভাল পাওঁ। টেউকাত ৰং আপুনিই সানি দিব লাগিব। আপুনি উৰিবলৈ মোক এখন মুক্ত আকাশ দিব, আৰু মই আপোনাৰ বিশ্বাসক মান্যতা দিম। বাৰু, আপুনি চাহ ভাল পায় নে কফি? মই কফি ভাল পাওঁ। কিন্তু আপোনাৰ সৈতে বাটৰ কাষৰ দোকানখনত চাহৰ শোভা ল'ব পাৰিম। মোৰ কিন্তু পাহাৰ আৰু সাগৰ প্ৰিয়। কেতিয়াবা মন যায় বহুত দূৰলৈ গুচি যাবলৈ। যদি সম্ভৱ নহয় আৰু জীৱনে কোঙা কৰে, আপোনাৰ হাতত হাত থৈ নৈ পাৰতে বহিম দিয়ক। নতুবা বৰষুণত তিতি উন্মাদ হৈ নাচিম। নহ'লে ওলাই যাম এটা দীঘলীয়া যাত্ৰাত। ছাৰপ্ৰাইজ ভাল পাওঁ মই। একো নহ'লেও গোলাপ তগৰ নহ'লে নাৰ্জী এপাহকে ছিঙি আনি মোৰ খোপাত গুচি কপালত এটি চুমা আঁকি ক'ব, "জানা, মই তোমাক বহুত ভাল পাওঁ।" আপুনি নক'লেও বুজি পাম আপোনাৰ প্ৰেমৰ ভাষাক। কিন্তু প্ৰকাশ কৰিলে সোনকালে অনুভৱ কৰিব পাৰিম আপোনাৰ প্ৰেমৰ গভীৰতা। বহুত আশা নকৰোঁ, কিন্তু মই বৰ মৰম আকলোৱা। মোৰ ভাগৰ মৰম, বিশ্বাস আৰু সন্মানখিনিত কৃপণালি কিন্তু নচলিব। আপোনাৰ সত্তাক ধৰি ৰাখিব আপুনি, আৰু মই মোৰ। কিন্তু আমি হওঁ জীৱনৰ প্ৰতিটো ক্ষণতে যুঁজিবলৈ, জীয়াবলৈ আৰু হাঁহিবলৈ। বাৰু, এতিয়া কওকচোন, হ'ব পাৰিবনে আপুনি মোৰ?